হেল্ল' এভৰিৱান, সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আছোঁ মোৰ চেনেলৰ তৰফৰ পৰা। আজি মই আপোনালোকক লৈ ধুনীয়া এটা ৰাতিপুৱা আগবঢ়াই আছোঁ। ৰাতিপুৱাৰ ভিউটো বহুত ভাল লাগি আছে। মই আজি ৰাতিপুৱাই উঠিছোঁ, অলপ মৰ্ণিং ৱাক কৰিব যাম। এইটো হৈছে আমাৰ গৌৰীপুৰৰ ঘৰটো। মই এইটো সপ্তাহত গৌৰীপুৰতে আছোঁ আৰু ৰাতিপুৱা উঠি মই ৰাতিপুৱাৰ গাৰ্ডেনখিনি অলপ দেখুৱাই আছোঁ আপোনালোকক। গাৰ্ডেনত এতিয়া বেছি ফুল নাই, অলপ ৰংগনটোৱে দেখা পালোঁ। আৰু এইফালে আমাৰ গাড়ীৰ গেৰেজ আছে, গাড়ীখন থোৱা আছে। বিভিন্ন ধৰণৰ পাখিৰ মাতটো শুনি বহুত ভাল লাগি আছে আৰু সেই ভিউটো আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ চেষ্টা কৰি আছোঁ। চাই থাকক আপোনালোকে, স্কিপ নকৰা কৰি লাষ্টলৈকে ভিডিঅ'টো চোৱাৰ চেষ্টা কৰিব। এইটো হৈছে আমাৰ ঘৰখন। মই বাহিৰত ওলালোঁ, অলপ দূৰলৈকে মই যাম, বেছি দূৰ নাযাম, কাৰণ ইয়াতে মই ইমান ৰাস্তা চিনি নাপাওঁ আৰু নতুন ঠাই, মই দূৰত যাব নোৱাৰিম। ৰাস্তাত ওলাইছোঁ, ৰাস্তাত বেছি মানুহ নাই, পোহৰো ভালকৈ হোৱা নাই। ঠাণ্ডাৰ দিন আহি গৈছে, ৰাস্তাত ওলাইয়ে গম পোৱা যায়, নিয়ৰ পৰি আছে আৰু এটা দুটা মানুহ ওলাইছে। মই ঘূৰি আহিলোঁ, বেছি দূৰ যোৱাই নাই। ইয়াতে আমাৰ ঘৰৰ ওচৰৰ ৰাস্তাটোতে মই ফুৰি আছোঁ। ফ্ৰেণ্ডছসকল, চাই থাকক মোৰ ভিডিঅ'টো আৰু যদি ভাল লাগে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ঘৰত ৰিটাৰ্ণ আহি গ'লোঁ। যোৱাতে মই 2 গ্লাছমান পানী খাই গৈছিলোঁ, যদিও আহি অলপ ভাগৰ লাগি গ'ল আৰু গৰম পানী মিক্স কৰি আৰু অলপ পানী খাই আছোঁ। মৰ্ণিং ৱাকত যোৱাৰ আগত মই বিচনা একো ঠিক কৰা নাছিলোঁ। ৰিটাৰ্ণ আহি মই এতিয়াহে বিচনাখন ঠিক কৰিব ধৰিছোঁ। পানী খাই ল'লোঁ, পানী খাই এতিয়া বিচনাখন ঠিক কৰি থৈ দিম। আমাৰ মাহী ইমান সোনকালে নাহে। ৰাতিপুৱা মই আমাৰ দুইজনৰ ৰঙা চাহটো বনাই ল'ম। বিচনাখন ঠিক হৈ গ'ল। এতিয়া আমাৰ দুইজনৰ ৰঙা চাহ খোৱাও হৈ গ'ল। এইটো হ'ল পাকঘৰৰ চিনাৰী। চাওক, আমি দুইজনে ৰঙা চাহ খাই ল'লোঁ। এতিয়া মাহী আহি গ'ল। এতিয়া বাজে 10:30। মাহী দুপৰীয়াৰ খানা ৰেডি কৰি আছে। ইলিচ মাছ ভাজি থৈছে, ঝোল বনাইছে আৰু এটা ইলিচ মাছৰ কণীখিনি মাহী অলপ বেলেগকৈ বনাই আছে। তাতে পিঁয়াজ নহৰুবিলাক বটি দিছে, লাগি আছে বহুত টেষ্ট হ'ব। আৰু এতিয়া মই গা ধুই বেলকনিত অলপ বহিছোঁ, ৰ'দ আছে আৰু ইয়াতে আমাৰ ওচৰৰ ঘৰৰ বাচ্চা দুটা খেলি আছে। সিহঁতৰ খেলবিলাক চাই বৰ ভাল লাগি আছে। আগতে মোৰ ল'ৰা ছোৱালী এনেকুৱা সৰু থাকোঁতে দুইজন একেলগতে খেলিছিল, যিহেতু টুইন আছিল দুইজন। সিহঁতৰ কথাই মনত পৰি আছে। বহি বহি ইয়াতে ৰ'দত বহি আছোঁ। বহুত ধুনীয়াকৈ সিহঁতে খেলি আছে। আজিৰ ভিডিঅ'টো মই আৰু বেছি দীঘল নকৰোঁ। সকলোৱে ভালে থাকক। মই এতিয়া বিদায় লৈ আছোঁ।